2 নম্বৰ প্ৰশ্ন তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। প্ৰথম প্ৰশ্নত দিছে দিয়া আছে শূন্য দুটাৰ সমষ্টি 4/1 আৰু শূন্য দুটাৰ গুণফল -1। এতেকে দ্বিঘাত বহুপদটো হ'ব x² মাইনাছ শূন্য দুটাৰ সমষ্টি পূৰণ x যোগ শূন্য দুটাৰ গুণফল। গতিকে x² মাইনাছ শূন্য দুটাৰ সমষ্টি আছিলে 4/1 আৰু xটো পূৰণ হৈছে, গতিকে x আহিলে প্লাছ শূন্য দুটাৰ গুণফল অৰ্থাৎ -1 x² মাইনাছ x/4 -1। ইয়াত যিহেতু 4টো হৰণ হৈছে, গতিকে গোটেই বহুপদটোক 4ৰে পূৰণ কৰিলে আমি পাম 4x² মাইনাছ x মাইনাছ 4। এই বহুপদটোৰেই শূন্য দুটাৰ সমষ্টি হৈছে 4/1 আৰু শূন্য দুটাৰ গুণফল হৈছে -1।